নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটি নতুন ভিডিঅ'। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ৰাতিপুৱা খোজকঢ়াৰ পৰা। ইফালে খোজকাঢ়িবলৈ গৈ সকলোখিনি কৰি আহি এফালে আজি বৰ্তা বৰমা সকলোকে লগ পালোঁ ৰাস্তাত ৰাতিপুৱা। গতিকে একেলগে আমি খোজকাঢ়িলোঁ। দেখিছেনে কিমান কুঁৱলী, বহুত ঠাণ্ডা পৰি আছে। কিন্তু অভ্যাসটো আছেই যেতিয়া, সেইটো যদি এদিন এৰি দিওঁ নহয়, সেইটো আৰু আকৌ এলাহ হৈ যাব। সেইকাৰণে মানে যিমান ঠাণ্ডা পৰিলেও আহিব লাগিব। আৰু এয়া খোজকাঢ়ি আহি থাকোঁতেই মানে অহাৰ পিছতে একদম ভোক লাগি আহে যে, এইফালে লিকটীয়া গুৰ খাইছোঁ, একদম পূৰা খাটি লিকটীয়া গুৰ। আৰু এইফালে তাৰপিছতে মই ওলাইছোঁ সকলোখিনি কাম বন কৰি। মা যিহেতু গ'ল, এতিয়া যাব লাগিব আজি পথাৰলৈ। ওচৰৰে মামীয়ে ঘৰৰ মানে মামীয়ে মাতিছে পথাৰলৈ বুলি, সিহঁতৰ পথাৰলৈ যাওঁ। এয়া আহি পাইছোঁহি সিহঁতৰ পথাৰ। এইফালে পুখুৰী আছে আৰু সেয়া আমাৰ দাৱনী মুখা। এয়া দেখিছেনে কি দেখুৱাইছে। মই গৈ পাইছোঁগৈ পথাৰ, তেওঁলোকক ক'বলৈ গ'লোঁ কিবা এটা, আৰু সেইফালে এক্টিং দেখুৱাইছে ধান দোৱা। আৰু মই এতিয়া ধুনীয়াকৈ একেবাৰে প্ৰটেকশ্যন কৰি লৈছোঁ, কাৰণ ৰ'দ বহুত চোকা দিনত আৰু ৰাতি হ'লে বহুত ঠাণ্ডা পৰে। এয়া একেবাৰে যুদ্ধলৈ যাবলৈ ৰেডি হোৱাৰ নিচিনাকৈ ৰেডি হৈ ল'বলগীয়া হয়, কাৰণ গোটেই হাতে চাতে কাটিলে বৰ পাছত দিগদাৰ হয়। মানে গা ধুওঁতেহে গম পোৱা যায়, সেইটো আমি সকলোৱে জানো। এয়া মই ৰেডি হৈ ল'লোঁ, এতিয়া ধান দাম সকলোৱে মিলি। আজি আচলতে এই মামীহঁতৰ ঘৰত হাৰিয়া আছে, গতিকে সেই হাৰিয়াক ধান দাবলৈ বুলি আহিছোঁ। আচলতে কথাবোৰ নক'লে মানে কথাবোৰ লাগি ধৰে। ভাবোঁ ধাৰাবাহিকভাৱে ভিডিঅ'বিলাক দি যাম, কিন্তু আকৌ কিবা নহয় কিবা এটা কাম ওলায় আৰু সময়বিলাক নিমিলে, ভিডিঅ' এডিট কৰিবলৈও থাকি যায়। আৰু এয়া চাহৰ সৈতে আছে সেইফালে দেখিছেনে কি আছে, এওঁলোকে ক'ব, আপোনালোকে শুনক। ঢেৰ আছে আজি। নিবা লগতে নিবা। এয়া শুনিলেই নহয়, পথাৰত নামে গুণে একেবাৰে আৰু ঢোলে ডগৰে সকলো থাকে কিন্তু দেই। এইফালে আমি এবাৰ ৰবাব টেঙা খাবলৈ বুলি বহিছোঁ। টেঙা বুলি ক'লে আৰু ৰোৱাত নাই, আৰু যেনে তেনে হ'লেও মুঠতে খাবই লাগিব। গতিকে এয়া আমি টেঙাটো খাই ল'লোঁ। তাৰপিছতে লাহেকৈ ভাত খাব সময় হৈছেগৈ, আৰু মাজতে সেইখিনি ভিডিঅ'খিনি কৰি থাকিব পৰা নাই, কাৰণ ধান দাই আছোঁ, আৰু ধান দাই থাকোঁতে যদি মই ভিডিঅ'ই কৰি থাকোঁ তেন্তে ধান দোৱা নহ'ব। সেইকাৰণে সেইখিনি কঠোৱা নহ'লে। আৰু এতিয়া এয়া চাহ তাহ খাই গৈ হ'ল, সেইফালে ৰবাব টেঙা খালোঁ। তাৰপিছতে এইফালে পাছবেলা সময়ত ভাত খাবলৈ হৈ গ'ল। এয়া আজি হাৰিয়াৰ খানা কি আছে আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু সেয়া এইফালে আকৌ আমাৰ এক্সট্ৰা দেই, এইফালে চব সকলো এক্সট্ৰা। আজি কাৰোবাৰ ব্ৰত আছে, কোনোবাই নাখায়, গতিকে এইফালে এনেদৰে খাইছে। আৰু আমাৰ ভাগৰ এয়া প্ৰথমতে ভাত। আৰু এটা কথা, যেতিয়া আমি অসমীয়া গাঁৱত থাকোঁ, গাঁৱলীয়া মানুহ, গতিকে আমাৰ ভাত মেইন খাদ্য, গতিকে এইটো নহ'লে নচলিবই। এইফালে হাঁহ আৰু কোমোৰা মাংস, এফালে জলকীয়া ভাজি, লাই শাক, কবি, আৰু এফালে দালি, কাঠআলু, সেয়া হৈ গ'ল। আৰু এতিয়া আমাৰ ভাত খাই হোৱাৰ পিছত আকৌ দাবলৈ আৰম্ভ কৰি দিছোঁ। গতিকে সেয়াই দিনটো তেনেদৰেই পাৰ হ'ল, একেবাৰে ফূৰ্তি ফাৰ্তাৰে সকলোখিনি একেলগে খাই কৰি ধেমালি ধুমুলাৰে। আৰু এতিয়া সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ, আৰু গতিকে আপোনালোকক আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।